নমস্কাৰ, আপোনালোকক পোনপ্ৰথমে RPG ব্লগৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম। আজি মই যাবলৈ ওলাইছোঁ যোৰহাট চেনিজানলৈ। তাত কি কৰোঁ এই ভিডিঅ'টোত সম্পূৰ্ণকৈ দেখাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু যদি ভিডিঅ'ত চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। এয়া মই বৰ্তমান পাই গ'লো যোৰহাট চেনিজান। আজি চেনিজানলৈ অহা মেইন কাৰণ হ'ল আজি এটা অনুষ্ঠান আছে ধ্যানামৰ। এয়া অনুষ্ঠানলৈ ওলাই আহিছোঁ। এইটো মোৰ বন্ধু ৰাজ। আৰু আহি পাই মোৰ বন্ধু এজনৰ ঘৰত এয়া ড্ৰেছ কৰি ল'লোঁ। এতিয়া ড্ৰেছ কৰি হ'ল আৰু এতিয়া ব'লক অনুষ্ঠানৰ জেগালৈ যাওঁ আৰু তাত কি কৰোঁ সম্পূৰ্ণকৈ দেখাম, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। এয়া বৰ্তমান পাই গ'লোহি আমি অনুষ্ঠানৰ জেগা আৰু এইফালে চাওক ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত কণ কণ মইনাসকলৰ সন্মুখত এনেদৰে সেৱা ধৰি আদৰণি জনাইছে। চ' আমি নথৈ আনন্দিত। এতিয়া ব'লক ভিতৰলৈ যাওঁ। এয়া বৰ্তমান ভিতৰ পালোহি, অলপ বহি লৈছোঁ। আনফালে এতিয়া চাহো আহিলে, গতিকে চাহটো খাই লওঁ আৰু কি কৰোঁ চাই যাব। এতিয়া চাহ খালোঁ, চাহ খাই অলপ ওলাই আহিছোঁ। আৰু ৰ'ব, আপোনালোকক কোৱাই নাই নহয় মোৰ আজি অনুষ্ঠান ক'ত আছে। আজি মোৰ অনুষ্ঠান আছে যোৰহাট চেনিজান পোন্ধৰটীয়া গাঁৱৰ সৰু আইটি বালিকাৰ প্ৰাথমিক বিদ্যালয়ত। গতিকে ব'লক এতিয়া আৰু কি হয় চাওঁ। আৰু এতিয়া চাওক ইমান সুন্দৰকৈ জুবিন দা ফটোকপি শ্ৰদ্ধাঞ্জলি স্থানত লগাই থৈছে, গতিকে আমিও শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু এতিয়া ব'লক এই বিদ্যালয়ৰ এই কণমানি ছাত্ৰজনৰ লগত অলপ কথা পাতোঁ। তোমাৰ নামটো কি? এইটো কি লওঁ? অ' মাই ডগ। ঘৰ কি দিলা? আচ্ছা, তুমি গান চান গোৱা নাই? গান চান গোৱা নাই? বিয়া নাম এটা গাই দিয়া। বিয়া নাম এটা গাই দিয়া। বঢ়িয়া। তুমি এবাৰ কোন ক্লাছৰ? 1ৰ। বাহ। হা? 3 লাহন। ঘৰ ইয়াতে। এবাৰ কোন ক্লাছৰ? 2। গান গোৱা নাই? গোৱা, ভাল গান এটা গোৱা। এয়া দেখিলেই ছাত্ৰ ছাত্ৰীসকলৰ লগত কিছু ধেমালি কৰিলোঁ আৰু ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত নিজে উপস্থিত থাকিবলৈ পাই আজি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু কি কৰোঁ চাই যাওক। এয়া প্ৰগ্ৰেম শেষ হ'ল আৰু এতিয়া যাওঁ, মোৰ এটা বেলেগ প্ৰগ্ৰেম আছে তালৈকে আকৌ এতিয়া ডে চলাই বাই যাওঁ। ইমান এটা সুন্দৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া ব'লক ডে চলাওঁ আৰু কি কৰোঁ চাওঁ। এয়া ডে চলালোঁ আৰু এতিয়া মই আকৌ যাব লাগে লাডুগড় চাৰিআলি, তাতো অলপ কাম আছে, গতিকে ব'লক তাত পাই আকৌ ভিডিঅ' কৰি আছোঁ। বৰ্তমান লাডুগড় চাৰিআলি, ইয়াৰ দাদা এজনৰ ওচৰলৈ আহিছোঁ, গতিকে ব'লক দাদা এজনৰ ওচৰলৈ সোমাই যাম। বাইদেউ নমস্কাৰ। এয়া বৰ্তমান মই য'লৈ আহিম বুলি কৈছিলোঁ পালোহি। এয়া মোৰ লগত আছে, লাইটটো বৰ বেয়া মাৰিছে, এয়া বা প্ৰিন্সিপা। এখেতসকলৰ এখন মোবাইল দোকান আছে, ছেকেণ্ড হেণ্ড মোবাইল দোকান ন? আৰু নতুনো পায় চাগে? নমস্কাৰ। এইজন ভাইটি এজন আছে বা ইয়ালৈকে আহিলোঁ মানে দোকানখন চাওঁ বুলি আহিলোঁ, বেলেগ একো কাম নাই। আৰু এখেতসকলে নতুনকৈ পডকাষ্ট চেনেল এটা খুলিছে। পডকাষ্ট চেনেল মানে তাত এই অসমৰ চুকে কোণে লুকাই থকা প্ৰতিভাৱান যুৱক যুৱতীসকল, যিসকল ভাইৰেল হৈ গৈছে সেইসকলটো ভাইৰেল হৈ গ'লেই লাগি ধৰিছে বাৰু, ভাইৰেল হৈ গ'লেই এতিয়া যিসকল ভাইৰেল হোৱা নাই, অসমৰ মানে গাঁৱৰ চুকত লুকাই আছে, মানে প্ৰতিভাৱান আছে, প্ৰতিভা বহুত আছে, কিন্তু কিছু অসুবিধাৰ বাবে লুকাই আছে, সেইসকলক
প্ৰচাৰ কৰা এইটো কি বুলি কয় অসমীয়াত পাহৰিলোঁ প্ৰচাৰ কৰাৰ উদ্দেশ্যৰে এই পডকাষ্ট চেনেলটো খুলিছে। গতিকে সকলোৱে চাব। BJ বিকাশ দাস বুলি আছে। মৰম দিব। মোৰ বায়ে হয় আৰু মোৰ চেনেলটো সকলোৱে মৰম দিব। বাকী ব'লক আৰু কি হয় চাই যাওঁ। এয়া দোকান দেখিলে। এতিয়া আমি গৈ আছোঁ বিকাশ দা ষ্টুডিঅ'লৈ। ষ্টুডিঅ'ত মানে পডকাষ্টৰ যোনটো ষ্টুডিঅ' আছে তালৈ গৈ আছোঁ। চ' চাই যাওক কেনেকুৱা ষ্টুডিঅ'। মানে ষ্টুডিঅ' ডেক'ৰেশ্যন দেখাম। এটা সুন্দৰ ডেক'ৰেশ্যনৰ ষ্টুডিঅ' আছে আৰু কেনেকুৱা মানে ফ্ৰেম কেনেকুৱা আছে সেইটো তেনেকৈ দেখাম অলপ চলপ। চাই যাব। বিকাশ দাৰ লগতো কথা পাতিম। গতিকে ব'লক। এয়া এইটোৱে ষ্টুডিঅ'। ভালকৈ দেখাম বাৰু। মই এতিয়া হেৰি কৰি আছোঁ। এয়া বিকাশ দা এইটো ষ্টুডিঅ'। এটা সুন্দৰ ডেক'ৰেশ্যন কৰি থৈছে যিটো আমাৰ বাবে সাধ্য নহয়। গতিকে চাই যাওক। বিকাশ দাৰ লগতো তেনেকৈ কথা পাতিম। এয়া ষ্টুডিঅ'টো দেখিলে ইমান এটা সুন্দৰ ডেক'ৰেশ্যন দি থৈছে ষ্টুডিঅ'টো। মানে নিজে সোমাই কিবা এটা বেলেগ ফিল অনুভৱ হৈছে। গতিকে আপোনালোকো আহিব, ভাল পাব আৰু বিকাশ দাহঁতক মৰম দিব যাতে আৰু এনেদৰে আগুৱাই যাব পাৰে তাৰে কামনা কৰিলোঁ। এতিয়া পুনৰ আকৌ দোকানলৈ আহিলোঁ। দোকানত অলপ বহিলোঁ আৰু এতিয়া যিহেতু পলম মানে ৰাতিও হ'ল তাকে ঘৰ যাব লাগে। গতিকে ঘৰ যাওঁ আৰু ভিডিঅ'টো কাট কৰোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বাই বাই।